বিচাৰিছোঁ যে এই বিলখন আমাৰ মুখ্যমন্ত্ৰীয়ে পাছ কৰিছে, এইটো আমি দেখি আছোঁ। কিন্তু আমি আমাৰ মুখ্যমন্ত্ৰীক কিবা এডভাইচ দি আছে এতিয়া, যে মুখ্যমন্ত্ৰীয়ে কৈছে যে মন্দিৰৰ 5 কিলোমিটাৰ ভিতৰত আপুনি গৰু মাংস খাব নোৱাৰিব আৰু গৰু মানে বিক্ৰী কৰিব নোৱাৰিব। তাহলে আমি আমার মুখ্যমন্ত্রী এটা কথা কম যে যদি কোনোবা মানুহ 5 কিলোমিটার ভিতৰত যদি গৰু মাংস খায় আৰু বিক্ৰী কৰে, তাৰপিছত যদি সেই হাড্ডিবিলাক যদি ডাষ্টবিনত পলাই দিয়ে, পলানিৰ পিছত কিবা জন্তুৱে যদি উঠাই এইটো মন্দিৰৰ কাষত নি ৰাখি দিয়ে, তাহলে আকৌ আমাৰ মুছলমান মানুহ দায়ী হ'ব। আমাৰ হিন্দু ভাইবিলাকে তেওঁলোকক ব্লেম কৰিব যে মুছলমানে এই কামটো কৰিছে। তেওঁ কাৰণে আমি এইটো কৈছোঁ যে টোটেলি এইটো যদি বেন কৰি দিয়ে তেওঁৰ কাৰণে ভাল হ'ব আৰু গোটেই সমাজৰ কাৰণে ভাল হ'ব। আজি আমাৰ মুছলিম হিন্দু মানুহবিলাকৰ ভিতৰত এটা বিভাজন সৃষ্টি হৈছে গৰুৰ কাৰণে। তাই আমি এইটোও বিচাৰিছোঁ যে আমাৰ মাজত এটা বিভাজন সৃষ্টি যাতে না হয়, তেওঁৰ কাৰণে আমি এইটো কমপ্লিটলি বেন বিচাৰিছোঁ। আৰু আপোনালোকে দেখিছে যে যেতিয়া আমাৰ এছেম্বলি শুৰু হৈছে, তাৰপিছত এছেম্বলিৰ ভিতৰত এইটো খালি গৰুৰ মাতি আছে। তারপর আমার পেট্রোল ডিজেলের দাম বাড়ি আছে। আমি পেট্রোল পাম্পত গেলে আমি গরু দেখো, আমি বাজারত গেলেও আমি গরু দেখো, মানে আমি যে জায়গা যেতিয়া যাই আমি গরু দেখি। তার কারণে আমি কৈ আছোঁ যে আমি গৰুৰ মাতটো বন্ধ কৰি এতিয়া আমি উন্নয়নৰ কথা পাতিব লাগিব। আজি আমাৰ পেট্ৰল ডিজেলৰ দাম বাঢ়ি আছে, আজি আমাৰ মূল্যবৃদ্ধি বাঢ়ি আছে, আমাৰ খাদ্য সামগ্ৰীৰ দাম বাঢ়ি আছে। এইটো আমি বিচাৰি আমাৰ উন্নয়নৰ কথা পাতিব লাগিব। তাৰ কাৰণে আমি আমাৰ মুছলিম আৰু যিবিলাক সমাজ আছে আৰু মুছলিম বুদ্ধিজীৱী তেওঁলোকক আমি অনুৰোধ কৰি আছোঁ যে আপোনালোকে আমাক ছাপোৰ্ট কৰক, কৰি এই বিলখন যাতে পাছ হয় আৰু এইটো যাতে গৰু মাংসটো খাৱা বন্ধ হৈ যায়, টোটেলি বেণ্ড হৈ যায়, এইটো আমি বিচাৰি আছোঁ।